নমস্কাৰ সকলোকে মহাশিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জনালোঁ। এইটো পিছে শিৱৰাত্ৰি ব্লগ নহয়, যিহেতুকে আমাৰ কাইলৈহে শিৱৰাত্ৰি আৰু আপোনালোকে শিৱৰাত্ৰি এতিয়া অলমষ্ট আৰম্ভ হৈ গৈছে আপোনালোকৰ। যিয়েই নহওক, যিহেতুকে আৰুচৰ চাৰ্জাৰী কিছুদিন আগতে গ'ল, তাৰ চাৰ্জাৰীৰ পিছত মই থাৰ্ড ডেৰ দিনা এটা পুৰা দিনটোৰ ব্লগ কৰিছিলোঁ, তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সি কমপ্লিট 4 দিনমানলৈকে হোৱা নাছিল, এতিয়াও অলপ টোপনিটো বেয়া হৈ আছে, মই আপোনালোকক আগতেই জনাইছোঁ। 2 নম্বৰ দিনাৰ বা প্ৰথম দিনাৰ ব্লগ কৰা নাছিলোঁ, 3 নম্বৰ দিনাৰ কৰিছিলোঁ। সি ৰাতিপুৱা বিচনাৰ পৰা উঠি আহিছিলে 7:30 মানত, গোটেই ৰাতি হোৱা নাছিলে, 1 ঘণ্টা নে 2 ঘণ্টা শুইছিলে সেইদিনাখন। সি 7:30 মানত আৰু বিচনাত নাথাকে আৰু লিভিং ৰুমলৈ লৈ আহিলোঁ, আনি তাক অকণমান কিবা কৰি ৰাখি তাৰপিছতে এয়া ব্ৰেকফাষ্টটো কৰাই আছোঁ। আৰু এনেও সি ব্ৰেকফাষ্ট বা খাবলৈ নিজে খুব বেয়া পায়, যদিও খাইছিলে। এতিয়া আৰু তাতে হাতখনৰ এনেকুৱা হোৱাৰ পিছতে ইয়াতে বহাই তাক খুৱাই দি আছোঁ, লগতে কি কৰি ৰাখিব ল'ৰা ছোৱালীক ব্যস্ততাত। আৰু সঁচাকৈ ক'বলৈ গ'লে ইয়াতে অকলশৰীয়াকৈ তাক ডাঙৰ কৰিছোঁ। এনেকুৱা নহয় যে সকলোৱে ভাবিব গিৰিয়েকটো একো হেল্প নকৰে, বহুতো সুধিব পাৰে এওঁক যে দেখা নাপায়। এওঁক আচলতে দেখা নাপায় আপোনালোকে, তেওঁ ভিডিঅ'ত নাহে, কিন্তু এওঁৰ অবিহনে আচলতে মই হয়তো ভিডিঅ'ও কৰিব নোৱাৰিলোঁহেঁতেন। তেওঁ থাকেই, মই যদি ৰন্ধা বঢ়াত লাগোঁ আৰু চব তেওঁ চাই। আৰু যিহেতুকে তেওঁলোক ধৰক মতা মানুহবিলাকতো দিনটো অফিচৰ কাম কৰিবলগীয়া হয়, গতিকে ৰাতি দেখা নাপাব, কাৰণ ৰাতি মই তেওঁক যি 3-4 ঘণ্টা শুবলৈ পাৰে সেই 3-4 ঘণ্টা শুবলৈ দিওঁ। কামৰ প্ৰেছাৰো বহুত থাকে কেতিয়াবা, সেয়েহে আচলতে মোৰ ভিডিঅ'বোৰত আপোনালোকে তেওঁক দেখাই নাপায়। তেওঁ যিহেতুকে ভিডিঅ'ত আহিবলৈ ভাল নাপায়, আৰু লগতে এনেকুৱা হয় যে পৰালৈকে আচলতে গধূলি আৰু চোক তেওঁ চাই থাকিলে মই গধূলি ভাত পানীখিনি বনাই লওঁ, এনেকুৱা সময়ত। আৰু জন্ম পোৱাৰে পৰা তেনেকুৱাই আছিলে। আৰু তাক দেখি গমেই পাইছে আপোনালোকে, বহুত অশান্তি পাই আছিলে। তাৰ কাৰণ হৈছে এটাটো বিষ, আৰু লগতে এই কাজটো যে দিয়ে, কাজটোৰ ভিতৰত খুব খজুৱাই। আমেৰিকাত আচলতে পেইন কিলাৰ খুব কম দিয়ে, সেয়া ল'ৰা ছোৱালী হওক বা ডাঙৰক হওক। তাক দিছিলে যদি প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব, এনেকুৱা নহয় যে একদম খুৱাই থাকিব লাগিব, কিন্তু কণ্টিনিউৱাছলি 3 দিন আচলতে এইবোৰত খুৱাবই লগা হয়। যিয়েই নহওক, এয়া আমি লাঞ্চ কৰিছোঁ 4:22-ত। ৰাতিপুৱা চাহ পানী খাই কিবা কিবি খালোঁ, আৰু টাইমৰ ভেলু নাই, এনেকুৱা সময়ত টাইম একদম কেনেকুৱাকৈ যায় ক'ব নোৱাৰোঁ। তথাপি আৰু অকণমান মোক এৰি দিছিলে, তাক এইদৰে বহাই থৈ মই ইফালে কিবা কিবি অকণমান কাম কৰি তাৰপিছত আৰু তাক এইদৰে থৈও গা পা ধুবলৈ গ'লোঁ। দেউতাক আছে ওচৰতে, কিন্তু নোহোৱা নহয়, দেউতাক ওচৰত থাকিবই লাগিব। আৰু কিদৰে ব্যস্ত ৰাখোঁ তাক, সেয়া মাজতে কিতাপ পঢ়িছোঁ, তাৰ লগত মাজতে খেলিছোঁ। অৱশ্যে বৰ্তমান তাৰ 7 দিন হৈ গ'ল চাৰ্জাৰী, এতিয়া নিজেই বহুত কিবা কিবি কৰা হৈছে, কাৰণ সি জানে, সি লেফ্ট হেণ্ডে ন, সি আচলতে বাওঁ হাতখন ইউজ কৰে। 6:30 বাজিল, গা ধুই আহিলোঁ, দুটাৰে আৰু হোৱাই নাই, তেওঁ তাতে হৈ আছে। চাহ পানী খাওঁ এতিয়া অকণমান। তাহি একদমেই হোৱা নাই আজি, পেইন আহিছে অকণমান, উপায় নাই আৰু আপোনালোকে শুনিলে আচৰিত পাব যে আমেৰিকাত এণ্টিবায়'টিকৰ ব্যৱহাৰ খুব কম। আৰু চক এই চাৰ্জাৰীটো কৰাৰ পিছত টেবলেট হিচাপে এটা এণ্টিবায়'টিকো খাবলৈ দিয়া নাই। এইটো ইমান ডাঙৰ চাৰ্জাৰী হৈছিলে, তাৰ যিহেতুকে স্কিন গ্ৰাফটিং আৰু লগতে টেণ্ডন ট্ৰান্সফাৰ হৈছে। মই বাৰু আপোনালোকক বেলেগকৈ জনাম, তথাপিও এণ্টিবায়'টিক খাবলৈ দিয়া নাই। ইভেন মই নিজে গম পাইছোঁ, মোৰ যেতিয়া চি ছেকশ্যন হৈছিলে, কোনো ধৰণৰ এণ্টিবায়'টিক খাবলৈ দিয়া হোৱা নাছিলে, প্ৰয়োজন সাপেক্ষে দিয়ে খাবলৈ। আৰু সিহঁতক অপাৰেশ্যন কৰাৰ পিছত সেই চিলাই তিলাই দিয়াৰ পিছত তাতে কিবা এণ্টিবায়'টিক লগাই দিয়ে চাগে। মোৰ কিন্তু চাহকাপ মেইন, এই চাহকাপ খালে মোক যেনেকা আৰু খাবলৈ বেলেগ একো নালাগে। যিয়েই নহওক, সৰু সুৰা ডিনাৰটো কৰি এইয়া ৰাতি 1:30 বজাত এওঁক শুবলৈ দিছোঁ, কাৰণ কাইলৈ অফিচ আছে। মই আৰুচৰ লগত বহি আছোঁ ৰাতিপুৱা 4টা মানলৈ, আমনি লাগি গৈছে মাৰ লগত কথা পাতি। এইদৰে সৰু সৰু ব্লগ আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰিম। আজিলৈ আহিছোঁ, আকৌ লগ পোৱাৰ আশাৰে, বাই।